আমাৰ সকলো নদী, আমাৰ সকলো পথাৰ, আমাৰ সকলো পাহাৰ ধ্বংস কৰি কাৰ কাৰণে মোদী চৰকাৰে উৎপাদন কৰিছে? কেৱল আদানী আম্বানীৰ কাৰণে আমাৰ অসম তথা উত্তৰ পূৰ্বৰ সকলো জনজাতীয় মানুহক, সকলো খেতি কৰি খোৱা মানুহক উৎসৰ্গা কৰিবলৈ অধিকাৰ কোনে দিলে? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পৰা ডিক্লেয়াৰ কৰি দিয়ে যে আমি অসম চৰকাৰে কাৰ্বি আংলঙৰ মাটিত ইমান হাজাৰ বিঘা আম্বানীক এলটমেণ্ট দিলোঁ। সেই হিন্দুজা কোম্পানী আমি এলটমেণ্ট দিলোঁ বুলিয়ে হিমন্ত বিশ্ব শৰ্মা নিজেই ইয়াৰ পৰা ডিক্লেয়াৰ কৰি দিয়ে। আচলতে এইটো নোৱাৰে। আজি কি কৰিছে হিমন্ত বিশ্ব শৰ্মাই? আমি পাম ষ্ট'ৰেজ প্ৰজেক্টৰ কাৰণে 18,000 বিঘা মাটি এলটমেণ্ট দিলোঁ, বা চলাৰ প্ৰজেক্টৰ কাৰণে 18,000 বিঘা মাটি আমি এলটমেণ্ট কৰি দিলোঁ অসম চৰকাৰে বুলি তেনেকৈ এনাউন্স কৰি থাকে। এইটো কেনেকৈ পাৰে? 6 শ্বেডিউল অঞ্চলটো তেওঁ যিহেতুকে পাৱাৰ নাই, তথাপিও তেওঁ এনেকৈ ডিক্লেয়াৰ কৰি থকাটো সেইটো অবৈধ, ইলিগেল, ট'টেলি ইলিগেল। সেইটো 6 শ্বেডিউল এৰিয়া কাৰ্বি আংলং বা ডিমা হাছাও। 6 শ্বেডিউল এৰিয়াত মাটি ক্ষমতা থকা, মাটিৰ ক্ষেত্ৰত পাৱাৰ থকাটো অট'নমাছ কাউন্সিলৰে। অসমৰ মুখ্যমন্ত্ৰী সেইটো নোৱাৰে। After taking the possession of the land, after taking the land and giving money to the council, and again the council to the affected villages, they are having this public hearing. This is unconstitutional. The whole system is rotten. বহুত বিধায়কৰ জড়িততে জিতু গোস্বামী বুলি কয়, তেওঁ এতিয়াও আছে ধাবা ওচৰত। ধাবা তেওঁলোকে আমাৰ ছাইডত এই আমাৰ মিকি বামুণি এই আপোনাৰ বালিয়া ঢেপা বুলি কয়, সেইটো ছাইডত তেওঁলোকে পাহাৰ কিনাৰত তেওঁ ৰেষ্টুৰেণ্ট এটা বনাইছে। অবৈধভাৱে আজিলৈকে শিল কোৱাৰি চলি আছে, দিনে ৰাতি নন ষ্টপ চলি আছে। এইটো আমাৰ এই জিতু গোস্বামীৰ লগত যিসকলে লাগি থকা মানুহকেইটা, তেওঁলোকৰ এই ৰামসিং ইংটি বুলি কয় আৰু চিকাৰী বে বুলি কয়, তেওঁলোকৰ সহায়ত আৰু বিধায়কৰ সহায়তে তেওঁলোকে বিনা কাগজ আছেনে নাই নাজানো, তেওঁলোকে দিনে ৰাতে তাত কাম একদম নন ষ্টপ চলি আছে। সেই নেপকো ডেমৰ পৰা যেতিয়া সেই ডেমখন বহাই লৈছে, তেতিয়া সময়ত 17খন কাৰ্বি গাঁও তাত পৰা উচ্ছেদ কৰি দিয়া হৈছে। সেই উচ্ছেদ কৰি পঠিওৱা মানুহবিলাক আজি কাষত থকা পাহাৰবোৰত এতিয়া বসবাস কৰি আছে। সেই এতিয়া যিটো ঠাইত বসবাস কৰি আছে, তাত পৰা এতিয়া আদানী লাইমষ্টন মাইনিঙৰ কাৰণে 9,000 বিঘা মাটি এতিয়া এলটমেণ্ট দি দিলে চৰকাৰে। যিবিলাক মানুহক সেই ডেম বনোৱা সময়ত এই ডেমৰ পৰা উচ্ছেদ কৰি পঠিয়াই দিছে, সেই একে মানুহজনক এতিয়া আকৌ লাইমষ্টন মাইনিং কৰিবলৈ কাৰণে আকৌ বেলেগ ঠাইত ইয়াৰ পৰা আকৌ উচ্ছেদ কৰিব। डिस्ट्रिक्ट जो अपर सुबनसिरी दापरी जो है अरुणाचल पे वहाँ है, वहाँ हमारा सरकार ने और हमारा NHPC ने जो ज़बरदस्ती हमारा 1605 मेगावाट का कोई पब्लिक का कुछ रिकमेंडेशन नहीं है, कोई पब्लिक से कोई ज़मीन का कुछ कन्वेंस नहीं किया है। फोर्सफुली वहाँ भी कंस्ट्रक्शन करने के लिए कोशिश कर रहा था, और उसी के चलते उसके बाद हमारा शियांग डैम में भी वहाँ फोर्सफुली कंस्ट्रक्शन करने के लिए जा रहा है। देखिए ये हमारा समाज को बहुत इफेक्ट पड़ रहा है। बहुत सा लोग हमें होमलेस होने जा रहा है, घर को छोड़ना पड़ रहा है। আমি তেনেকুৱা নিজে আমি হিচাপ কৰি লৈছে যে আম্বানী, আদানী, গ্ৰীণকো, হিন্দুজা, পতঞ্জলি কিবা কিবি এইবিলাক লৈ পেলাই আমি তেনেকুৱা থুলমূল কৰি হিচাপ কৰি লৈছে যে 1,52,000 বিঘা মাটি আজি দিয়া হৈ গ'ল। এফালেতো অলৰেডি এলটমেণ্ট দিয়া হৈছে বুলি ইয়াতে আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পৰা ডিক্লেয়াৰ কৰি দিয়ে যে আমি অসম চৰকাৰে কাৰ্বি আংলঙৰ মাটিত ইমান হাজাৰ বিঘা আম্বানীক এলটমেণ্ট দিলোঁ, সেই হিন্দুজা কোম্পানী আমি এলটমেণ্ট দিলোঁ বুলিয়ে হিমন্ত বিশ্ব শৰ্মা নিজেই ইয়াৰ পৰা ডিক্লেয়াৰ কৰি দিয়ে। আচলতে এইটো নোৱাৰে। কেনেকৈ পাৰিব? সেইটো 6 শ্বেডিউল এৰিয়া কাৰ্বি আংলং বা ডিমা হাছাও। 6 শ্বেডিউল এৰিয়াত মাটি ক্ষমতা থকা, মাটিৰ ক্ষেত্ৰত পাৱাৰ থকাটো অট'নমাছ কাউন্সিলৰে। অসমৰ মুখ্যমন্ত্ৰী সেইটো নোৱাৰে। কিন্তু আজি কি কৰিছে হিমন্ত বিশ্ব শৰ্মাই? আমি পাম ষ্ট'ৰেজ প্ৰজেক্টৰ কাৰণে 18,000 বিঘা মাটি এলটমেণ্ট দিলোঁ, বা চলাৰ প্ৰজেক্টৰ কাৰণে 18,000 বিঘা মাটি আমি এলটমেণ্ট কৰি দিলোঁ অসম চৰকাৰে বুলি তেনেকৈ এনাউন্স কৰি থাকে। এইটো কেনেকৈ পাৰে? গতিকে 6 শ্বেডিউল
অঞ্চলটো তেওঁৰ যিহেতুকে পাৱাৰ নাই তথাপিও তেওঁ এনেকুৱা ডিক্লেয়াৰ কৰি থকাটো সেইটো অবৈধ, ইলিগেল, ট'টেলি ইলিগেল। আৰু অথনি মই ক'লোঁ যে ভাৰতৰ GDP-টো গ্ৰ'থ কৰি আছে, বহুত বাঢ়ি গ'ল। সেই GDP বাঢ়ি থকাটো কিন্তু এই ভাৰতৰ 2-3জনৰ এই প্ৰাইভেট কৰ্পৰেটৰ মালিকবিলাকৰ পকেটতে সেই GDP-টো গ্ৰ'থ হৈছে। দুখীয়া ৰাজ্যত সেইটো আজি আমি মিঠাতেল 1 লিটাৰ আমি কিনিবলৈ আমাৰ অসুবিধা আছে। গতিকে আমাৰ ডিমা হাছাও নেপকো ডেম যিটো আছে উমৰংচো, সেই নেপকো ডেমৰ পৰা যেতিয়া সেই ডেমখন বহাই লৈছে তেতিয়া সময়ত 17খন কাৰ্বি গাঁও তাত পৰা উচ্ছেদ কৰি দিয়া হৈছে। সেই উচ্ছেদ কৰি পঠিয়া মানুহবিলাক আজি কাষত থকা পাহাৰবোৰত এতিয়া বসবাস কৰি আছে। সেই এতিয়া যিটো ঠাইত বসবাস কৰি আছে তাত পৰা এতিয়া আদানী লাইমষ্টন মাইনিঙৰ কাৰণে 9,000 বিঘা মাটি এতিয়া এলটমেণ্ট দি দিলে চৰকাৰে। যিবিলাক মানুহক সেই ডেম বনোৱা সময়ত এই ডেমৰ পৰা উচ্ছেদ কৰি পঠিয়াই দিছে, সেই একে মানুহজনক এতিয়া আকৌ লাইমষ্টন মাইনিং কৰিবলৈ কাৰণে আকৌ বেলেগ ঠাইত ইয়াৰ পৰা আকৌ উচ্ছেদ কৰিব। এজন মানুহক কিমানবাৰ উচ্ছেদ কৰি থাকিব চৰকাৰে, সেইটোৱে কথা। আৰু আপোনালোকে শুনিছে 3,000 বিঘা উমৰংচো JK মহালক্ষ্মী চিমেণ্টৰ কাৰণে ফেক্টৰী বহাবলৈ কাৰণে নৱদিলং কুক্ৰো আৰু চতলাৰ ফেং, ডিমাচা গাঁও এখন আৰু কাৰ্বি গাঁও এখন, সেই 2খন গাঁও আকৌ উচ্ছেদ কৰিব সেইফালে। খিলঞ্জীয়া মানুহৰ ওপৰত এনেকুৱা অত্যাচাৰ, এনেকুৱা অন্যায় কৰা চৰকাৰটো আমি কেতিয়াও নালাগে। এইটো আমি দাবী জনাইছোঁ বা আমাৰ অনুৰোধ কৰিছোঁ এই চৰকাৰক যাতে খিলঞ্জীয়া মানুহসকলক এনেকুৱা অত্যাচাৰ কৰা, অন্যায় কৰাটো অতি সোনকালে বন্ধ হ'ব লাগে। আৰু প্ৰাকৃতিকৰ কাৰণে যিটো নেচাৰৰ কাৰণে তেওঁলোকে ধ্বংস কৰিবলৈ লৈ আছে, নদীবিলাক আমাৰ ৱাইল্ড লাইফবিলাকৰ কাৰণে তেওঁলোকে ধ্বংস কৰাটো, তেওঁলোকে কৈছে যে যিটো চলাৰ প্ৰজেক্ট বহাবলৈ লৈছে 18,000 বিঘা কাৰ্বি আংলঙৰ মাটি, তাত বোলে একোৱে নাই, বেৰেন লেণ্ড, খালী মাটি বুলি ডিক্লেয়াৰ কৰিছে। কিন্তু তাত খালী মাটি নহয়। চৰকাৰে এইটো ৰিপৰ্টটো তেওঁলোকে ভুল কৰি মানে ফল্ছ ৰিপৰ্টটো পঠিয়াই থাকে। গ্ৰীণ ট্ৰিবিউনেলক কিবা কিবি তেওঁলোকে যিমান যি ক্লিয়াৰেঞ্চ বিচাৰিব লাগে তেওঁলোকে যাহা তাহা ছাৰ্ভে কৰিব আৰু ৰং ফল্ছ ৰিপৰ্টবিলাক তেওঁলোকে পঠিয়ায়। তাত হাতী নাই, একো নাই, জীৱ জন্তু একোৱে নাই, তাত মানুহ নাথাকে, তাত খেতি নাই, তেনেকুৱা দেখুৱাই থাকে। সেনেকুৱা লৈ তেওঁলোকে মাটিবিলাক এলটমেণ্ট দি থাকে। Occasion to address our grievances and tell the world how we are being exploited. I come here on behalf of the affected peoples of Dima Hasao district. We already have 2 big mega hydro projects in Dima Hasao districts. One is NEPCO, 275 megawatts, which has consumed more than 40,000 bighas of land, and 17 numbers of villages are under the water now. They have been displaced. And now another one is going on at Lower Kopili, on the same Kopili river, where 15 villages are affected, and still now it is not yet completed. And there one woman has been raped and killed by the workers belonging to this Larsen and Torbo. And there 2 villages has not been compensated yet. On top of that, our land is very small, 4,819 square kilometers. That is about 36 lakhs bighas of land. Now they want to establish a big megawatt that is known as a pump storage hydro project, and that is being awarded to this AGEL, Adani Green Energy Limited, without the consent of the villagers. So I came to expose these irregularities. Now very interesting fact is here. After taking the
possession of the land, after taking the land and giving money to the council, and again the council to the affected villages, they are having this public hearing. This is unconstitutional. The whole system is rotten. Before establishing or taking possession of the land or giving money, public hearing should be there. So this wrong must be righted. And moreover, this is the only virgin forest left in Dima Hasao, 1,250 megawatt of pump storage hydro project, which we don't want to give. Here, 5 constituencies and 26 tribal villages are being affected, and they will be displaced, and they will have nowhere to go. तो बेसिकली हमारे वहाँ पे जैसे इन्होंने बताया देर बहुत सारे डैम्स बनाया गया है, तो जबरदस्ती करने को कोशिश कर रहा है। बहुत सारा पुलिस केस हुए, देयर हैव बीन फायरिंग्स 2016 में 2 बुद्धिस्ट मंक मरे गए थे, एंड मेनी पीपल फ्रॉम माय डिस्ट्रिक्ट आल्सो दे डाइड पुलिस शूटिंग का वजह से। सो व्हाट आई फियर इज कि हमारे जो आसाम पे भी वैसे ही चल रहा है, पुलिस का ब्रुटैलिटी चल रहा है। दे आर ट्राइंग टू इम्पोज दिस प्रोजेक्ट्स आर्बिट्रेरली, जैसे कि अदानी अंबानी का बताया गया, तो उस पर हमारे यहाँ रेजोल्यूशन लिया है। डिस्ट्रिक्ट जो अपर सुबनसिरी दापरी जो है अरुणाचल पे वहाँ है, वहाँ हमारा सरकार ने और हमारा एनएचपीसी ने जो जबरदस्ती हमारा 1605 मेगावाट का कोई पब्लिक का कुछ रिकमेंडेशन नहीं है, कोई पब्लिक से कोई जमीन का कुछ कन्वेंस नहीं किया है, फोर्सफुली वहाँ भी कंस्ट्रक्शन करने के लिए कोशिश कर रहा था। और उसी के चलते उसके बाद हमारा शियांग डैम में भी वहाँ फोर्सफुली कंस्ट्रक्शन करने के लिए जा रहा है। देखिए ये हमारा समाज को बहुत इफेक्ट पड़ रहा है, बहुत सा लोग हमें होमलेस होने जा रहा है, घर को छोड़ना पड़ रहा है। तो इसलिए मैं गवर्नमेंट से और विधायक लोग से, हमारा स्टेट गवर्नमेंट से, हमारा भारत सरकार से ये निवेदन करता है कि प्लीज इसी तरह का जबरदस्ती हमारा जमीन पे ना। আমাৰ ইয়াত চলাৰ যিটো প্লেন বহাবলৈ বিচাৰিছিলে, তেতিয়ালৈকে আমি বাৰম্বাৰ কৈছোঁ যে এইখিনি মাটিটো আমি যুগ যুগ ধৰি খেতি কৰি খাই থকা মাটি হয়, ইয়াৰ আমাৰ ককা নামতো ৰাইটিক খতিয়ান আছে, থকাৰ পিছত আমি ইয়াতো খেতি কৰা মাটিটো আমি কেতিয়াও সেইটো কৰি দিব নোৱাৰোঁ। আপোনালোকে বহুৱা জেগাত বহুত আছে তেনেকুৱা 945 বিঘা হাচলি গছৰ পৰা বা পাহাৰ দাঁতি কাষৰীয়া কিনাৰত বহুত তাত কিবা এনেই পৰি আছে, সেই মাটিত তেওঁলোকে কৰক, কিয়নো আমাৰ ইয়াত হাতী এলেকা জেগা আমি খেতি কৰিলেও অলপ অসুবিধা হয়। গতিকে আমি তাত আপোনালোকে যদি আগলৈ যদি চলাৰ প্লেনটো লগাই দিলে, তেতিয়াহ'লে আমাৰ এইফালে খেতি কৰাৰ কাৰণে বহুত সুবিধা হ'লে হয়, সেইবুলি আমি বাৰম্বাৰ তাত কৈছোঁ। কোৱাৰ পিছতো তেওঁলোকে নাই, একদম মানে আমাৰ ৰাইজৰ ওপৰত মানে এই যেতিয়া খেতি কৰিছিলোঁ, খেতি কৰা সেইটো গোটেই মানে ধানটো যেতিয়া পকিব ধৰিছিলে, ইয়াতে আহোঁতে একদম মানে জেচিপি বল্ডেজাৰ আনি গোটেই মানে উচ্ছেদ কৰি দিছে। উচ্ছেদ কৰি পেলাই আমি তাত মানে মহিলা আৰু আমাৰ পুৰুষ মানুহে গৈ তাত মানে বাধা কৰিব যাওঁতে আমাক 14 জনক প্ৰথমক মানে এৰেষ্ট কৰি লৈ গ'ল, তাৰ পৰা এৰেষ্ট কৰি লৈ গ'ল। লোৱাৰ পিছত আমি 10 দিন পিছত আমি মুক্তি পালোঁ, জামিন পোৱাৰ পিছত আকৌ আমি এই যিটো অলপ চলপ বাচিছিলে এই ধানটো আমি যেনে তেনে আহি পেলাই গোটাইছোঁহে। গোটাৰ পিছত তেওঁলোকে আকৌ আহি আমাক মানে ডিচেম্বৰ 28 তাৰিখে আহি পেলাই গোটেই তাত মানে ফেঞ্চিং মানে কাটা বেৰ দিব আহোঁতে তাতে মহিলা আৰু লগাই দিলে। তাত মানে অলপ হ'ল, ঠেলা হেঁচা হোৱাৰ ফলতে আমাৰ 4 জনৰ ৰাতি আহি মানে এৰেষ্ট কৰি লৈ গৈছে। এৰেষ্ট কৰি অহাৰ পিছত আমাৰ 2 মাহ 3 দিন পিছত আমি আকৌ জামিন পালোঁ। তাতে এই মাটিটোৰ কাৰণে আমি আমাৰ কৃষ্ণ গগৈয়ে আমাৰ ইয়াত হাইকোৰ্টতো কিবা আবেদন কৰিছিলে, কেছ চলি আছিলে, আৰু নগাঁৱতো তেনেকুৱা চলি আছে। মানে তাত বহুত মানে বিধায়কৰ জড়িততে জিতু গোস্বামী বুলি কয়, তেওঁ এতিয়াও আছে ধাবা ওচৰত। ধাবা তেওঁলোকে আমাৰ ছাইডত এই আমাৰ মিকি বামুণী এই আপোনাৰ বালিয়া ঢেপা বুলি কয়, সেইটো ছাইডত তেওঁলোকে পাহাৰ কিনাৰত তেওঁ ৰেষ্টুৰেণ্ট এটা বনাইছে। তাত এই ছাইডত মানে আমাৰ তাতো বহুত ছাইড এৰিয়া হয় ন, কাৰ্বি আংলঙো পৰে, প্লেন্সতো পৰে। তাত কিন্তু অবৈধভাৱে আজিলৈকে শিল কোৱাৰি চলি আছে, দিনে ৰাতি নন ষ্টপ চলি আছে। এইটো আমাৰ এই জিতু গোস্বামীৰ লগত যিসকলে লাগি থকা মানুহকেইটা, তেওঁলোকৰ এই ৰামসিং ইংটি বুলি কয় আৰু চিকাৰী বে বুলি কয়, তেওঁলোকৰ সহায়ত আৰু বিধায়কৰ সহায়তে তেওঁলোকে বিনা কাগজ আছেনে নাই নাজানো, তেওঁলোকে দিনে ৰাতে তাত কাম একদম নন ষ্টপ চলি আছে। আমৰি কনষ্টিটুৱেঞ্চি আৰু তোৰামলা কনষ্টিটুৱেঞ্চি মানে ক্ৰিনকো কোম্পানী আৰু ইণ্ডোনেছিয়া কোম্পানী, এইটো দুইটা কোম্পানীয়ে মানে এটা কোম্পানী মানে 1800 বিঘা এনেকুৱা দখল কৰি আছে। তাত আছে আমাৰ তিয়ঁহ গাঁও 10খন গাঁও আছে আৰু গাৰ্বি গাঁও 2খন আছে। আমাৰ
তিৱাকাও মানে আগৰ পৰা মানে পুৰুষৰ পৰা মানে তাতে খেতি চুম খেতি কৰি ঝাৰু খেতি কৰি আৰু আদা খেতি কৰি মানে নিজৰ মানে জীৱিকা নিৰ্বাহ কৰি আহিছে মানে এতিয়া যদি তাত যদি ক্ৰিনকো কোম্পানী আৰু ইণ্ডিজা কোম্পানী যদি তাত যদি বহে মানে আমাৰ মানে তিৱাকাও 10খন কাম আছে এইবিলাক মানুহ ক'ত যাব মানে বহুত মানে ডাঙৰ সমস্যা হ'ব বোকাখাতৰ কাজিৰঙা দাঁতি কাষৰীয়া অঞ্চলৰ আজি 1,50,000 বিঘা মাটি তেওঁলোকে লোৱা পৰিকল্পনা কৰিছে আৰু আমি প্ৰমাণ কৰিছোঁ আমি কৈছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰশ্ন কৰিছে 1,50,000 বিঘা মাটি কাৰ 1,50,000 বিঘা মাটি হৈছে থলুৱা জনগোষ্ঠী আদিবাসী লোকৰ থলুৱা জনগোষ্ঠী মিচিং জনগোষ্ঠীসকলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাটি সেই মাটি তেওঁলোকে প্ৰমাণ কৰিছে তাত বোলে কাজিৰঙা দাঁতি কাষৰ ৰাইজে তাত কোনো খেতি পথাৰ নকৰে বোকাখাতৰ বিধায়ক অতুল বৰা ডাঙৰীয়াও প্ৰশ্ন কৰিছে যে তাত বোলে কোনো মানুহে খেতি পথাৰ নকৰে আমি তাত প্ৰমাণ কৰি দিব পাৰোঁ যে 1,50,000 বিঘা মাটি হৈছে আমাৰ থলুৱাৰ মাটি উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্য আছে আমি সকলোৱে জানো উত্তৰ পূৰ্বাঞ্চলক এতিয়া যি শক্তিৰ কেন্দ্ৰ বুলি কৈ পেলাই যি ধৰণৰ ইয়াত বৈষম্যমূলক এটা উন্নয়নৰ কুচকাৱাজ মোদী চৰকাৰে কৰিছে বা বিজেপি চৰকাৰে কৰিছে তাৰ ওপৰত এটা আলোচনা বা এটি গণসমাৱেশ আমি আজি আয়োজিত কৰিছোঁ আৰু এই গণসমাৱেশত আমাৰ উত্তৰ পূৰ্বৰ গোটেইকেইখন ৰাজ্য 8খনি ৰাজ্যৰে মানুহ আহি ইয়াত আজি উপস্থিত হৈছে নেতৃবৃন্দ আছে মোৰ কাষতে আপোনালোকে দেখা পাইছে অৰুণাচলৰ শক্তিশালী নেতৃত্ব ইবো মিলি গিয়াকিও মাদাম আৰু ৰসমন তেখেতো আছে আমাৰ ডিমা হাছাওৰ পৰা আমাৰ জুৱেল গাৰ্লছা ডাঙৰীয়া আহিছে মিকিৰ বামুণীৰ আহিছে উকিয়ামৰ কাজিৰঙাৰ সকলো অঞ্চলৰ আজি অসমৰ মানুহৰ ওপৰত বা উত্তৰ পূৰ্বৰ মানুহৰ ওপৰত আজি আমি বৈজ্ঞানিকভাৱে যেতিয়া আমি এটা অনুসন্ধান কৰি চালোঁ আমাক কিমান শক্তি লাগে আমাৰ উন্নয়নৰ কাৰণে আমাৰ প্ৰয়োজন হ'ল 5,000 মেগাৱাটতকৈ কম পিক আৱাৰ্ছৰ ডিমাণ্ড আমাৰ গোটেই 8খন ৰাজ্য মিলাই পেলাই কিন্তু কিমান শক্তি উৎপাদন কৰাৰ ইয়াত প্ৰক্ষেপ তেখেতসকলে প্ৰকল্প লৈছে 1,00,000 মেগাৱাটতকৈ বেছি তাৰমানে প্ৰায় 90,000তকৈও বেছি মেগাৱাট শক্তি আমাৰ সকলো নদী আমাৰ সকলো পথাৰ আমাৰ সকলো পাহাৰ ধ্বংস কৰি কাৰ কাৰণে মোদী চৰকাৰে উৎপাদন কৰিছে কেৱল আদানী আম্বানীৰ কাৰণে আমাৰ অসম তথা উত্তৰ পূৰ্বৰ সকলো জনজাতীয় মানুহক সকলো খেতি কৰি খোৱা মানুহক উৎসৰ্গা কৰিবলৈ অধিকাৰ কোনে দিলে